আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ ৰঙা সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপডেট পাবলৈ এই বেল চিহ্নটোত ক্লিক কৰক। নমস্কাৰ বন্ধুসকল, আজি আমি ৰাশি চক্ৰৰ সপ্তম ৰাশি বৃশ্চিক ৰাশিৰ বিষয়ে জানিম। বৃশ্চিক ৰাশিৰ আদ্যাক্ষৰ হ'ল দন্ত ন আৰু 29টি জ। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হ'ল মংগল। বৃশ্চিক ৰাশি জলচিহ্নিত স্ত্ৰীকাৰক আৰু স্থিৰ স্বভাৱ বিশিষ্ট ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তি আকৰ্ষণীয় চেহেৰাযুক্ত, দীৰ্ঘদেহী, গহীন, জটিল মনোবৃত্তিৰ, প্ৰভুত্বপ্ৰিয়, এগ্ৰেছিভ বা ক্ৰোধী, ধনৱান, সৌভাগ্যশালী, উৎসাহী, ভ্ৰমণপ্ৰিয় আৰু আত্মনিৰ্ভৰশীল হয়। জাতক জাতিকা অধ্যাৱসায়ী কিন্তু উদ্বেগযুক্ত হ'ব পাৰে। এওঁলোক চেনজিটিভ আৰু স্বাধীন মনোভাৱী হয়। এওঁলোক অহংভাৱী আৰু স্পষ্টবাদী ধৰণৰ। এওঁলোকৰ এগেইনষ্টত কিবা ক'লে শুনিব নোৱাৰে। বিশেষ একো নভবাকৈয়ে এওঁলোকে আনৰ লগত টক্কৰ দিব পাৰে। এওঁলোকৰ ইচ্ছাশক্তি আনতকৈ বহুত বেছি। বৃশ্চিকজাত ব্যক্তি গৰম স্বভাৱৰ ব্যক্তি। এওঁলোকে প্ৰত্যুত্তৰ দিব আৰু প্ৰতিশোধ ল'ব জানে। এওঁলোক ক্ৰিয়াশীল আৰু ইনষ্টেণ্টলি একশ্যন ল'ব জানে। বৃশ্চিকজাত ব্যক্তি বন্ধুসুলভ হয়, কিন্তু এওঁলোকে এবাৰ কাৰোবাক খং কৰিলে সহজে ক্ষমা কৰি নিদিয়ে। এওঁলোক মহৎকাংক্ষী। নেম আৰু ফেমৰ বাবে এওঁলোকে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। জন্মকুষ্ঠিত গ্ৰহ শুভ স্থানত থাকিলে বৃশ্চিক ৰাশিৰ ব্যক্তি সাধাৰণতে আৰক্ষী, প্ৰতিৰক্ষা, জাছুচ, চাৰ্জন, কাৰিকৰী, অভিযন্তা, ডক্তৰ, উদ্যোগ, বন বিভাগ, ৰাজনীতি আদি ক্ষেত্ৰৰ লগতে ভাল খেলুৱৈ হিচাপে সুনাম অৰ্জন কৰে। বৃশ্চিক ৰাশি হ'ল প্ৰেম সম্পৰ্কৰ প্ৰতি আকৰ্ষিত হোৱা ৰাশিসমূহৰ ভিতৰৰ প্ৰধান ৰাশি। মংগল গ্ৰহৰ প্ৰভাৱ হেতুকে সৰু সুৰা কাজিয়া বা মনোমালিন্য হ'ব পাৰে। বৃশ্চিকজাত ব্যক্তি এৰেঞ্জ মেৰেজতকৈ লাভ মেৰেজতহে আকৰ্ষিত হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ শুভ বাৰ মংগলবাৰ আৰু বৃহস্পতিবাৰ। শুভ ৰং ৰঙা আৰু হালধীয়া। মিত্ৰ ৰাশি কৰ্কট আৰু মীন। শত্ৰু ৰাশি মেষ, মিথুন, সিংহ আৰু ধনু। শুভ সংখ্যা 9। শুভ তাৰিখ 9, 18 আৰু 27। ভাগ্য উদয় বৰ্ষ 28, 35, 44, 52, 53 আৰু 71। শুভ ধাতু তাম। শুভ ৰত্ন ৰক্তপ্ৰবাল আৰু মাণিক। পূজনীয় দেৱতা হনুমান প্ৰভু আৰু মহাদেৱ।